নমস্কাৰ মোৰ এই চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ঘৰচীয়া জীৱ-জন্তু কেইটামানৰ নাম অসমীয়া আৰু ইংৰাজীত শিকো আহা। প্ৰথমতে ঘৰচীয়া জীৱ-জন্তু কাক কোৱা হয় বাৰু? যিবিলাক জীৱ-জন্তু ঘৰত মানুহে পোহে সেইবিলাকক ঘৰচীয়া বা পোহনীয়া জীৱ-জন্তু বুলি কোৱা হয় আৰু ইংৰাজীত কোৱা হয় ডমেষ্টিক এনিমেল। ঘৰচীয়া জীৱ-জন্তুবোৰ হৈছে গৰু, ইংৰাজীত কোৱা হয় কাউ, কুকুৰ, ইংৰাজীত কোৱা হয় ডগ, মেকুৰী, ইংৰাজীত কোৱা হয় কেট, ছাগলী, ইংৰাজীত কোৱা হয় গোট, গাহৰি, ইংৰাজীত কোৱা হয় পিগ, ঘোঁৰা, ইংৰাজীত কোৱা হয় হৰ্চ, ভেড়া, ইংৰাজীত কোৱা হয় শ্বিপ, ম'হ, ইংৰাজীত কোৱা হয় বাফেলো, উট, ইংৰাজীত কোৱা হয় কেমেল, হাতী, হাতী যদিও বনৰীয়া জন্তু কিন্তু বহুতেই ঘৰচীয়া হিচাপে ব্যৱহাৰ কৰে। হাতীক ইংৰাজীত এলিফেণ্ট বুলি কোৱা হয়। গাধ, ইংৰাজীত কোৱা হয় এছ। শহাপহু, ইংৰাজীত ৰেবিট বুলি কোৱা হয়। বলদ গৰু, ইংৰাজীত কোৱা হয় অক্স। এতিয়া তোমালোকে ঘৰচীয়া জীৱ-জন্তুবোৰ কোনবোৰ জানিলা নিশ্চয়। অৰ্থাৎ যিবিলাক জীৱ-জন্তু মানুহে ঘৰত ৰাখে সেই জীৱ-জন্তুবিলাককে ঘৰচীয়া জীৱ-জন্তু বুলি কোৱা হয়। আজি এই ভিডিঅ'টো ইমানেই আছিল। আশা ৰাখিলোঁ তোমালোকৰ কাৰণে এই ভিডিঅ'টো সহায়ক হ'ব। যদি সহায় হয় লাইক নিশ্চয় কৰি থবা আৰু নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থবা। ধন্যবাদ।